খবৰ আপোনালোকৰ? মই ৰোহিত, আপোনালোকে চাইছে ৰোহিত ব্লগছ। আজি মোৰ ফ্ৰেণ্ডৰ এটা বাৰ্থডে, গতিকে বাৰ্থডে পাৰ্টি খাবলৈ আহিছোঁ। তো গাইজ এতিয়া আমি বাম্বু হাৰ্টত ধাবা ৰেষ্টুৰেণ্ট সোমাই আছোঁ, গতিকে চাই থাকক আপোনালোকে। মোৰ লগত আছে চাব পাৰে মোৰ ফ্ৰেণ্ড তিনিটা। হাই গাইজ, এয়া দেখুৱাই দিয়া আমাৰ ৰাছেল দা বহুত দিন পিছত জিন্স পিন্ধিলে, আজি প্ৰায় 1-1.5 বছৰ পিছত পিন্ধিলে। আৰু তাকতো আপোনালোকে চিনি পায় চাগে, চাইফুট বয়। আজি পুৰা চাই থাকক ভিডিঅ'টো, লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু এইটো ৰোহিতৰ নতুন চেনেল হয়, গতিকে আপোনালোকে অলপ চলপ মৰম দিব। 1 মিলিয়ন আছিলে, এতিয়া ভাইৰেল হ'ব পৰা নাই মোৰ দাদা। গাইজ এনে কৰি আছিলোঁ, এনেই মজা ফূৰ্তি কৰি আছিলোঁ। সাবস্ক্ৰাইব কৰি দিব, আগবঢ়াই দিব। এইটো খাব পৰা আপোনালোকে মোৰ ফ্ৰেণ্ডকেইটা ইয়াত হেৰি ফটো তুলি আছে। এইটো এণ্ট্ৰেঞ্চ হয়। গাইজ কথাটো হ'ল মোৰ ভিডিঅ' 50% মানুহে চাই হেৰি ছাবস্ক্ৰাইব নকৰে, গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। আশা কৰোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। বা পূৰা মস্তি কৰ ৰহা না তুম লোগ। তোমাৰ কিবা কোৱাচোন? একো নাই আৰু ফূৰ্তি কৰি আছোঁ। আজি কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে। নেকিব দাৰ বাৰ্থডে আজি ন? হেল্ল' গাইজ, তো মই ৰোহিতৰ ফ্ৰেণ্ড কৈ আছোঁ। এইটো ৰোহিত দা, জাকিৰ দা, ৰাছেল দা। ইহঁতে মানে একদম পোৱালি নিচিনা খেলি আছে। আপোনালোকৰ মৰমৰ কাৰণে ইহঁতে মানে ভিডিঅ'কেইটা বনাইছে, মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আগবঢ়াই দিব। আমাৰ অসমীয়া ল'ৰা ছাবস্ক্ৰাইব ছাপোৰ্ট কৰিব। তো গাইজ এইটো পুৰা বাৰ্থডে পাৰ্টি হ'ল আজি, একদম পুৰা পুৰা কেক পুৰা খতম হৈ গ'ল। তো গাইজ এইটোৱে আছিলে আজিৰ সৰু এটা ভিডিঅ'। আশা কৰোঁ যে ভিডিঅ'টো চাই ভাল পালে আপোনালোক ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।